হেল্ল' ক'ৰপৰা কৈছা? তহঁতো গৰুটো আমি আছো কৈছো। হেই দুটা ধৰা খুৱাই মাৰিব বাচ্চা হা ধৰা খুৱাই মাৰিব বাচ্চা তহঁতে মানে মোৰ গৰুটো নিছা হা? হেই নহয় আমাৰ ঘৰৰ সোণা চেন খাবৰ কাৰণে পানী থৈ দিয়া বুলি কৌ দে গৰুটো আমিয়ে বান্ধি দিছো কাৰণ তোৰ গৰুৱে আমাৰ ঘৰৰ সোণাৰ চেন খাইছে 2 লাখ টকীয়া। যা আমাৰ পৰা কেছ দিকে যা আমি বালুতো ভৰি নকৰো। দুটা কিয় কেছ দিবে দিলি আমাৰ ওপৰত সঁচাকে কেছ বুজা কথাটো উল্টা হ'ল আমিয়ে তোৰ ওপৰত কেছ দিম যদি 2 লাখ টকা আমাক নেদা। গম পাইছা বাপা 2 লাখ নহয় 2 লাখ 2 টকা দিম মোৰ ওপৰত কেছ নিদবি আকা। ভাবা নাছিলো মোক ইমান ধুনীয়া চাকৰি এটা দিবি বুলি। কি ধুনীয়া লেট্ৰিন চাফা কৰা চাকৰি এটা দিছা। মই আপোনাক কি বুলি ধন্যবাদ দিম। ধন্যবাদ দিবা নাগে বেলতে মুড়িয়া। ধন্যবাদ দি কাৰ মুড়া কৰিম। পাৰা যদি আলু 50 কেজি দিবি। এনেও আলুৰ দাম বাঢ়ি আছে এইকেইদিন। এয়া লেট্ৰিনৰ কেঁচা মাল নহয় বিটু উঠা। এয়াই তোৰ শক্তি। ইমান গোন্ধটো যে লেট্ৰিনটো মোৰ চাফা কৰি দিছা। তোক চাকৰি নিদি কাক দিম মই হা? কেঁচা মাল অলপ মোৰ গাটো লগি লওঁ। মোৰ চলটোক অসমৰ চবতকে ভাল চাকৰি দিয়াৰ কাৰণে ধন্যবাদ। জীয়াতকো কিবা কৰি এটা দিবু ৰক্ষা লওঁ। ইমান অধৈৰ্য হয় কিয় সমস্যা দিবু নহয় দিবুৱে হ'লেও কৈছো আৰু পাহৰিবা পাৰি বুলি। তোৰ জীয়েৰেক এতকৈ বহুত ভাল চাকৰি দিব গম পাইছা। ইমান ভাল চাকৰি দিব জীয়েৰেক ছফ্টৱেৰ ইঞ্জিনিয়াৰ চাকৰি দিব গম পাইছা। মোক ছফ্টৱেৰ ইঞ্জিনিয়াৰ চাকৰি নালাগে। মোকো লেট্ৰিন চাফা কৰা চাকৰিয়ে লাগিব। নহ'লে তো গল কাটি দিম আজি মই। মোৰো মন যায় লেট্ৰিন চাফা কৰিবা। মোৰো মন যায় লেট্ৰিনৰ কেঁচা মাল লাইবা। আৰু তই মোক এইটো চাকৰি দিবা ইচ্ছা কৰা নাই। তই মোক ইঞ্জিনিয়াৰ দিবা ইচ্ছা আৰু তোৰ ইঞ্জিনিয়াৰ মোক নালাগে। মোক কেঁচা মাল চাফা কৰা চাকৰিয়ে লাগিব। कौन है ये लोग? कहां से आते हैं? ভিতু তেতি তই কেঁচা মালো গোন্ধত মৰবি তেতে। নমৰো মোৰ সৰুৰ পৰা কেঁচা মালৰ অভ্যাস আছে। যিমান মাথা মাৰিলেও তোক মই কেঁচা মালৰ চাকৰি নেদাও। পিছে তোক গাইজ ভিডিঅ'টো প্লিজ লাইক কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি আৰু পাৰা যদি এটা কমেণ্ট মাৰি দিবি।